সকলোৰে ভাল নে? এতিয়া মই বনাব ওলাইছো মানে সন্ধিয়া চাহকাপ আৰু চাহকাপ আজি পিঠা দি খাম। পিঠা তাৰমানে মই খুন্দিছিলো দিনৰ ভাগত আৰু এতিয়া বোলো বনাওঁ। আৰু এইফালে নীৰৱে ইমান হাল্লা লগাইছে, চাওকচোন কেনেকুৱা কৰি আছে। এয়া হিৰণময় পলালে আৰু এইফালে নীৰৱ দেখিছে, এয়া ককায়েকক দেখি দেখি সিও যাব ওলাইছে। আৰু এতিয়া মই চাহ বনাব লৈছো। এইফালে এয়া পিঠা গুলি থৈ দিছো আৰু এইফালে কেৰাহী পাতি থৈ দিছো। এয়া তেল দি দিছো। বহুত দিন হ'ল পিঠা মানে খোৱাই নাই, আজি বোলো বনাওঁ, তাকে আৰম্ভ কৰিব লৈছো। আৰু ইয়াত মই নিমখ দিছো, চেনি নাই দিয়া, মানে চাহত চেনি থাকিবই, সেইকাৰণে পিঠাত মই নিমখে দি দিলো। আৰু এইফালে মই এতিয়া চাহ পাতিব লৈছো আৰু এইফালে পিঠা হৈ থাকক। চাহত মই দিম তেজপাত 2 কিলা দি দিওঁ, মানে সন্ধিয়া চাহকাপত তেজপাত আদা হ'লে ভাল লাগে, আদা নাই, তেজপাতকে দি দিছো। আৰু পানী গৰম হৈ গৈছে, এতিয়া মই চেনি দি দিছো। এই চাহপাত দি দিলো, চাহ হ'বই আৰু অলপ সময় পিছত। আৰু এয়া হৈ গ'ল আমাৰ লাল চাহ আৰু এইফালে পিঠা। এতিয়া খাই লওঁ। আৰু এতিয়া মই কাটিব ওলাইছো পচলা। আজি পচলা ৰন্ধা যাব আৰু পচলা আজি অলপ বেলেগ ধৰণে ৰন্ধা যাব। আদা ৰচুন তেনেধৰণে নবনাওঁ, আজি অলপ বেলেগ বস্তু দি বনাম, মানে খাই খুব ভাল লাগে। মইতো বনামেই খামেই আৰু সেইকাৰণে ভাবিলো কি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, কেতিয়াবা আপোনালোকেও বনাই খাব পাৰিব। আদা ৰচুন দি খাওঁৱেই আৰু জলকীয়াটো তাত থাকেই। আজি অলপ কেঁচা জলকীয়া, আদা ৰচুন সেইকেইটা নিদিওঁ, আজি অলপ বেলেগ ধৰণে বনাম। আৰু এতিয়া মই প্ৰায় বাকলি গুচাই ঠিক কৰিয়ে লৈছোঁ, এতিয়া কাটিব লাগে। আৰু এইটো পচলা মই ধুই মেলি আজৰি কৰি লৈছোঁ, এতিয়া ইয়াক মিহি মিহিকৈ কুটা যাব। মই ওপৰৰ বাকলিটো আৰু অলপ গুচাই লৈছো। আৰু এয়া হৈ গ'ল আমাৰ পচলা কটা।
আৰু পচলাত দিবলৈ মই এটা আলু মিহি মিহিকৈ কুটি লৈছোঁ আৰু এইফালে আছে বিলাহী এটা, তাকো মই সৰু সৰুকৈ কুটি লৈছোঁ আৰু এইফালে আছে চয়াবিন। চয়াবিনখিনি মই তিয়াই থৈ দিছিলোঁ অলপ সময়, তাৰ পৰা এতিয়া মই মিহি মিহিকৈ কুটি লৈছোঁ। পচলা ভাজিৰ কাৰণে মই মছলা লৈছোঁ, এয়া দেখিছেনে বাৰু। এয়া তেজপাত 2 কিলোমান আছে, তাৰ পৰা শুকান জলকীয়া আৰু জিৰা, এইফালে পাঁচফোৰণ 2টামান আৰু ইয়াত আছে দালচেনি, লং 2টা আৰু ইলাচি 2টা। কি ক'ম আৰু, এইখিনি দি যদি আপোনালোকে কেতিয়াবা বনাই নহয় খুব ভাল লাগিব খাই। এদিন এনেদৰে মানে এনেকুৱা মছলা মানে ব্যৱহাৰ কৰি আপোনালোকে বনাই চাবচোন, খুব ভাল লাগে। আৰু আমাৰ কেৰাহী গৰম হৈছে, এতিয়া মই এই মছলাখিনি ইয়াত দি দিছোঁ। কেৰাহীখন বৰ হিলি আছে আৰু মছলাখিনিতকৈ কেৰাহীখন ডাঙৰ হ'ল। মই মানে বেলেগ বাচন আৰু ব্যৱহাৰ নকৰিলোঁ, ইয়াতে যিহেতু বনাম সেইটো কাৰণে ইয়াতে মছলাখিনি গৰম কৰি লৈছোঁ। মছলাখিনি গৰম কৰি ল'লে ইমান ধুনীয়া এটা গোন্ধ ওলাই নহয়, লং ইলাচি, মানে কি ক'ম আৰু, বহুত ভাল লাগে গোন্ধটো। আদা ৰচুন দি আমিতো সদায় খাওঁৱেই, আজি ভাবিলোঁ এনেদৰে বনাই চাওঁচোন। মানে মই আগতে বনাইছোঁ, খুব ভাল লাগে। আৰু আমাৰ মছলা গৰম হৈ গৈছে, এতিয়া মই গেছটো অফ কৰি দিম। আৰু এইখিনি অলপ সময় ঠাণ্ডা হওক, তাৰ পৰা মই মিক্সি জাৰ এটাত লৈ ল'ব লাগিব। আৰু এয়া মছলা তৈয়াৰ হৈ গৈছে। এইখিনি কেৰাহী গৰম হৈছে, মই ইয়াত দি দিছোঁ তেল। কেৰাহীখন অলপ মই চাৰিওফালে তেলখিনি লৰাই দিছোঁ। তেল গৰম হৈ গৈছে, ইয়াত মই দিম পোনপ্ৰথমে নিমখ অলপ দি ল'ম। এয়া নিমখ দি লৈছোঁ। তাৰ পৰা দিম মই আলু, আলুখিনি অলপ ফ্ৰাই হ'বলৈ দিছোঁ। এতিয়া ইয়াত মই দিম বিলাহী, এয়া বিলাহী দি দিছোঁ। তাৰ পাছত দিম মই চয়াবিন, এয়া চয়াবিনখিনি দি দিছোঁ। এতিয়া এইখিনি ভালদৰে লৰাই দিম। ইয়াত এতিয়া মই দিম হালধি, এয়া হালধি এচামুচ দি দিছোঁ। এতিয়া ইয়াত মই দিম মছলাখিনি, এয়া মছলাখিনি দি দিছোঁ। মছলা মই যিমানখিনি লৈছিলোঁ সকলোখিনি দি দিছোঁ। আপোনালোকে যদি মছলা বৰ এটা ভাল নাপায় তেতিয়া কম পৰিমাণেও দি দিব পাৰে। এইখিনি এতিয়া মই ঢাকন দি দিম। ঢাকন দি অলপ সময় সিজিবলৈ দিব লাগিব।
এয়া দি দিছোঁ গেছৰ জুইটো অলপ কমাই দিম মই এইখিনি লৰাই দিম আৰু এতিয়া ইয়াত মই দি দিছোঁ পচলাখিনি আৰু এইখিনি ভালদৰে লৰাই দিম এইখিনি এতিয়া লৰাই দিছোঁ আৰু এয়া ঢাকন দি দিলোঁ এতিয়া সিজি থাকক অলপ সময় কাৰণে এইফালে নীৰৱৰ উৎপাত দেখিছেনে অকল দিন ৰাত চিন নাই তাৰমানে ৰাতিও আগফালে যাবলৈ বিচাৰে তাৰ অকল ধান্দা বাহিৰত ঘূৰি ফুৰা এতিয়া কিবা এটা পাইছে কি পাইছা নীৰৱ কি পালা চিচি চিচি নুচুৱে ঐ গুৰুত্ব দিয়া নাই আইটো কি পালা চিচি চিচি কৈ দিয়া নাই কি হাঁহি নাই কোনে যাব এইফালে আইটো হাঁহি তাৰ হাঁহি গালি পাৰিলেও হাঁহে ন মায়ে গালি পাৰিলেও বুলি হাঁহি দেখাও ক'ত মোৰ ওচৰলৈ আহিব লাগে মোৰ ওচৰলৈ আহা জল্দি আহা এইফালে আহিলো এইফালে আহা কি এইবোৰ দেখিছানে টুল তাৰ পৰা এইফালে টেমা পেলাই থৈ দিছেহি সেইটো কি আকৌ সেইটো কি ষ্টাইল মা ইমান খং উঠিছে কেলে হয় নি চুপ লং ইলাচি মানে কৈছো ন দালচেনি গোন্ধটো ইমান ধুনীয়া আহিছে মানে কি হয় মাংস বনোৱা নিচিনা লাগিছে কেতিয়াবা মাংস চাংস নহ'লে আৰু এনেদৰে পচলা বনাই খাব দেই আপোনালোকে খুব ভাল লাগে ইমানকে ভাল লাগে কৈ আছো এদিন বনাই চাব আৰু দেই কথাটো ৰাখিব আৰু আমাৰ পচলা ভাজিকণ লৰাই দিম এয়া হৈ গৈছে গোন্ধটো বৰ ধুনীয়া আহিছে দেই এয়া হৈ গ'ল এতিয়া মই গেছটো অফ কৰি দিম আৰু আমাৰ পচলা ভাজি হৈ গৈছে এতিয়া খাব লাগে আৰু আপোনালোকেও কেতিয়াবা এনেকে বনাই চাবচোন খুব ভাল লাগে আদা ৰচুন আমিতো প্ৰায় দিওঁৱেই পচলা ভাজি নিদিয়াকেতো কোনোপধ্যে নহয়েই মই ভাবিলোঁ আজি অলপ বেলেগ ধৰণে বনাওঁ মানে বেলেগ ধৰণৰ মছলা ব্যৱহাৰ কৰি চব্জিকণ বনাওঁ ময়ো আগতে বনাওঁ খাই খুব ভাল লাগে সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কেতিয়াবা আপোনালোকেও এনেধৰণে বনাই খাই চাব পাৰে আজি ভিডিঅ'টো তেনেহ'লে ইমানটা সামৰণি মাৰিছোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু মোৰ ৰেচিপিটোনো কেনেকুৱা হৈছে কি কথা কি বতৰা সকলোখিনি কমেণ্টত জনাব আৰু ভাল পালে যদি লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে যেন অকল ভিডিঅ'টো চাই গুচি নাযায় ভিডিঅ'টো চাব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই সকলোকে